মানে ভদাওৰ আপোনালোকে চাই আছে বলটু লাইভ মানে গাইস এই গুটিৰ মান ডাঙৰ বেটাৰী দি চলি বিহুৱান কাকে নুদিলা হেল্ল গাইস ওয়েলকাম ব্যাক তো মানে আজি ভিডিওটো অলপমান বেলেগ হ'ব যায় আছে মানে গাইস দুৰ্গা পূজা উল্টা আমাৰ অফাৰ চলছি না ভাই ফ্লিপকাৰ্ট আমাজন কিবা কানি কিবা বিগ বিলিয়ন সেল কিবা কিনি গাইস চাৰিটা বস্তু অৰ্ডাৰ দিছো তো হাকছো চাও কি বস্তু তো গাইস বস্তু খান হৈছি মানে এটোৱে গাইস মাইক মানে একবাৰ মই আনবক্সিং কৰিছো হলো আপোনালোকক দেখাটো কৰ্তব্যটো মানে ঢাকানখান ইনকে প্ৰথমতে লাগা আছিল এর উপর কাভাৰ আছিল মানে দামটো প্ৰায় মোৰ 200 টাকা অলপমান কম অফাৰ বস্তুটো তো গাইস ৰব তো মানে এইটো হল মাল তো অলপ দৰা খেদি গাঠা আছে ক'ব গ'লে মোৰ ভাষাত অলপ ধুনীয়া কলা দৰা লাগা আছে কলা বেগুত আৰু ডিসৰে চকচুৱা ধাৰ আছে চৰেৰে ভাল দক গাইস দেখি আছো তো কেনে লাগছে ক'ব বস্তুখন তো হলেও মোৰ মাইক লৈ ফেলে গাইস ভিডিও বনা আহে নাই ইচ্ছা মানে লাজ লাগে মাইক লৈ ভিডিও বনাবা তো হলেও অলপমান ট্রাই কৰিম তো গাইস এটো আছে মাইক যেটো নাম আছে বয়া M1 তো গাইস বয়া কোম্পানীৰ ভাল মাইক এটো নাভাবিব কি তো বয়া কিন্তু ভালই বয়া হলেও ভাল আৰু গাইস এটো হৈছে এটা পিন যেটো বস্তু গাইস হেড খাব পাৰি এটো যেনেকুৱা ডিজে বক্সত এম্প্লিফায়াৰত খবা পাৰিম তো এম্প্লিফায়াৰ জানি লওক যে এটো মাইক মোবাইলৰ লগত এম্প্লিফায়াৰ ইউজ হয় এম্প্লিফায়াৰটো ইউজ হ'ব কাৰণ এটো মানে এই মালটোৰ এই পিছপাৰ এটো এই সাইডটো বয়া হকা নহয় গাইস এই পিছে দি ভৰাই দিব লাগিব বুঝছে নহয় তো গাইস তো কেনে লাগছি তো কমেন্ট কৰি কওক তো গাইস আজিৰ পৰা কব এই মোডৰ বিগ ব্ৰেকিং নিউজ যে আমাৰ অসমৰ ইউটিউব জগতত কি চলি আছে এই অসমক জানিব পৰা মতে অসমৰ ইউটিউব জগতত কিবা লেভেল চলি আছে তো গাইস আপোনালোকে ভাবিব পাৰে যে এটো মাইক লৈছা ঘন্টা বস্তু লৈছা তো দেখাবাগে লাগে তো গাইস দেখাটো জৰুৰী কাৰণ বহুত পূৰ্বপুৰুষৰ পৰা ইউটিউবত দেখাই আছে যিকোনো বস্তু কিনলে আন্ডাৰপেন কিনলে পৰ্যন্ত দেখাই গাইস কাৰণ মই মাইক লৈছো 150 টাকা মানে 200 টাকা মানে গাইস দেখিছো দুৰ্গা পূজা বুলি কি দেখে আমাৰ দেখাব লগা বস্তু নাই মোৰ গাইস তো ইটা গাইস যদি মোৰ কিবা গাৰ্লফ্ৰেণ্ড লাগো গাৰ্লফ্ৰেণ্ডক দেখি মই ভিছ লবা পাৰি লৈ কিছুমানে লৈ আছে গাইস ইটা নকে বেগ এটা আছে মাইকটোৰ লগত তো গাইস এই বেগটো মানে তামুল লৈ সাদতে মই লব তামান ঘুৰিবা ভাল বুঢ়া মানুহগিলা বুঢ়া মানুহকে দাও নেকি তামোল ল'ব ধৰ্ম হ'ব অলপমান আশীৰ্বাদ দিব আৰু গাইস এই মাইকটো এটা হে আছে ফিল্টাৰ এখন আছে যাতে ভয়েসটো ভাল হয় হেল্ল' মাইক টেষ্ট মানে এইটো ভাল হয় মানে থিয়েটাৰত যে ঘোষণা কৰে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ মানে পূজাত গম পাব কেনেকৈ ঘোষণা কৰে এই এখানৰ কাৰণে সাউণ্ডটো বোলে ভাল হয় গাইস ফিল্টাৰ বুলি কয় এখানো সব মাইকতে থাকে কিছুমান নাথাকে বাৰু তো মানে গাইস এইটো বস্তু এটা ফিচাৰ্ছ এটা দেখে দাও সেইটো হ'ল কি গাইস ওপৰ মই আজি ওপৰত দিছে গাইস তো কেমেৰা আৰু গাইস তো দেখি যদি মই এইটো ये प्रेस कर दाम मूरत देखिए एकदम एते मोबाइल और ऑफ तो गाइस इटा मोबाइलत रेकर्डिंग होबो और जाने फोनत गाइस आरो की बिले कय तो स्मार्टफोनत आरो गाइस हेरि तो ऑफ হৈ থাকিব আৰু ওপৰত দেখি লামাই দিলে তো ক্যামেরা আৰু গাইস এটা ব্যাটারি থাকে মাজত মানে গাইস এই গুটিৰ মান ডাঙৰ বেটাৰী দি গুটি মানে গাইস এই বগৰী গুটি মানৰ দিছনাই গাইস আৰু এটা বহুত লম্বা আছে কি ফুট আছে গাইস মো ভালকে নাজানো এই ব্লাৰ হৈছে ধুনাই গাইস দে কিন্তু বস্তু কানে বঢ়িয়া গাইস মোৰ পছন্দ লাগছি 200 টাকাত এতকে ভাল বস্তু নাহে আহে ওই আন্ধাৰ লগতে লৈ তোমাক বিচাৰো জকৰি বুলি আন্ডু গাইস কাট পঢ়বা পাৰে কিন্তু এটা গাইস এটা কথা এটা আছে বহুতে এটা ক'ব তুমি এইটো মাইক কল হৈছে আমাৰ লম্বা মাইকটো ওয়াৰলেস মাইক এটা ল'ব পাৰিলা হয় তো গাইস ওয়াৰলেস মাইকত এই বয়া কোম্পানী ওয়াৰলেস মাইক হক বটৰ ওয়াৰলেস মাইক বা থাৰ্ড পাৰ্টি ওয়াৰলেস কোম্পানী মাইক হক গাইস 1000 টকাৰ তলত নাই তো গাইস আমার কারণে গাইস 1000 টাকা তো বহুত বেশি ডাঙৰ তো 150 টাকায় গাইস বহুত ডাঙৰ হৈ যায় হলো গাইস লুচুয়ার ঘৰত পটাই মিলি তো গাইস পয়সা নাপি এটো দি চলি পৰ কিন্তু গাইস নলবাৰী জিলাত একদিন মই এটা কাম কৰিম গাইস সাউন্ডত যি জুবিন গাৰ্গ গান মাৰে হেই মাইক লৈ বলে ভিডিও বনাম ঘন্টা খালি আশীৰ্বাদ কৰি যাবি গাইস তো হেল্ল' গাইস মানে এটো ফিটিং হৈ গ'ল কিন্তু কিবা এটা ভাল লাগা নাই তো অলপমান ৰ'ব তাৰ আগত দেখি আছো এইটো গাইস কাবাৰ চাবাৰ খুলি ল'ব লাগে নাপে নবা আৰু গাইস কিবা এটা এপ ডাউনলোড কৰিব লাগে কিন্তু মোৰে এপ ডাউনলোড কৰিব লগা নহল তো গাইস কিবা এটা ইনকে ভাল লাগা নাই তো ৰ'ব নামান ৰ'বচোন দেখি আছো হেল্ল' গাইস তো মানে এটা কেনে তো মানে গাইস সাংবাদিক গান লগা আছিল না গাইস মানে কেমেৰা পছন্দ নেউলাৰতে মই ভদা সাংবাদিক মানে ভদাওৰ আপোনালোকে চাই আছে বলটু লাইভ তো গাইস কেনে
তো ৰ'ব গাইছ চাউণ্ড কোৱালিটি কেনে ক'ব আৰু গাইছ ফিল্টাৰখন গৈছে বোলে চাওঁ ৰ'ব চাউণ্ড কোৱালিটি কেনে হয় গাইছ ফিল্টাৰ গৈছে দিছোঁ চাউণ্ড কোৱালিটি কেনে হৈছে ক'ব তো কাৰণে গাইছ নাযাবা নাযাবা সন্মুখে এৰি থৈ বেলি বিহুৱান কাকেনো দিলা হে নাযাবা নাযাবা সন্মুখে এৰি থৈ তো গাইছ গান গাব নাজনো আমি মানে তো টেষ্টিং দিছোঁ আৰু আপোনাৰ ভাবিব কি ঘণ্টা উৰিছে ই মানে টেষ্টিং কৰিছোঁ তো গাইছ নতুন বস্তু না গাইছ তামাম টেষ্টিং কৰিব লাগে বুলি গাইছ তো গাইছ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজি এৰিলোঁ বাই বাই জয় অসম তো লগ পাম হে নাযাবা